হেল্ল' গুড মৰ্ণিং ৰাইজ আৰু এতিয়া বাজিছে 5:30 আৰু আজি এটা ফটোশ্বুট আছে চ' বহুত জল্দি উঠিলোঁ বহুত দিনৰ মূৰত চাগে আজি মই 5টা বজাত উঠিছোঁ নেকি তো পটাপট ৰেডি হওঁ যাম হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ যাম তাতে আমাৰ ফটোশ্বুটটো হ'ব যিহেতু বহুত সোনকালে উঠিছোঁ মোৰ মানে শুই উঠাৰ পিছত অলপ ফেচটো ফ্লাপি হৈ থাকে তাতে সেইকাৰণে মই অলপ আইচ লগাই দিছোঁ তো এতিয়া ৰেডি হওঁ মেকআপ নকৰোঁ বিকজ অলৰেডি তাতে গৈ মেকআপ কৰিমেই জাষ্ট ৰেডি হ'ম আৰু যাম চাই থাকিব চ' এয়া জুলি চৌধুৰী মেকআপ আৰ্টিষ্ট তেখেতৰ ষ্টুডিঅ'ত পালোহি আমি এতিয়া মেকআপ ষ্টাৰ্ট হ'ব কি কৰিবা কি প্লেন লুকাইছে এইটো ভাল লাগিব এইটো যাব আধা গানৰ পৰা কণ্টিনিউ আমাৰ লগত আছে মেকআপ আৰ্টিষ্ট জুলি চৌধুৰী আজি মৰ্ণিং শ্বুট কৰি আছোঁ মোক উঠালৈ আহিছে ৰাতিপুৱা মই এনে 12টাত উঠোঁ তাৰ কাম মই কৰোঁ চ' সিও মোৰ কাম কৰিব লাগিব মই কেমেৰামেনক দেখাই দিওঁ এই যাম এনেকুৱা ইয়েৰিং পিন্ধি ইমান ভাল পাওঁ এবাৰ মই বেংগলোৰত থাকোঁতে মন্দিৰ গৈছিলোঁ হেৰি ইস্কন মন্দিৰ মোৰ ইমান জোচ মই একদম নতুনকৈ শাৰী চাউথ ইণ্ডিয়ান টাইপ শাৰী পিন্ধি একদম এইটো পিন্ধি গৈছোঁ মই একদম তাকো অটত দেই সেইটোৱে মানে মই একদম য়েল্ল' শাৰী একদম এনেকে ৰাখি বান্ধি আছে আজি হেপী ৰক্ষা বন্ধন ये बंधन तो प्यार का बंधन है জিম কৰা একো লাভ হোৱা নাই দেখোন খুলিবই পৰা নাই মই জিম জইন কৰিম সি খুলিব পাৰিলে সি নকৰে যদি দিয়া মোক দিয়া এতিয়া মোক লগ চাও কাৰ বল বেছি আজি এই লোৱা এইবোৰ কি ফোকাস কৰা ফেসত মোৰ yes আপোনাৰ ফেসটো পুৰা আহিছে মোৰ ফেস হ'ব আৰু চানিব বাৰ ওকে মই লিপস্টিক লগাইছো একদম পুৰা ওচৰৰ পৰা ইন্টাৰভিউ দিব কেনেকুৱা লাগিছে গৈছো কেনেকুৱা লাগিছে মেকআপ হেল্ল' সো আজি এইটো হৈছে মোৰ ফাইনেল লুক আৰু মেকআপটো কৰিছে জুলি চৌধুৰী বায়ে কৰিছে সাউথ ইণ্ডিয়ান লুক হয় মানে বহুত ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে হেয়াৰটো চাওক বহুত ধুনীয়া লাগিছে আৰু যদি আপোনালোকে বিচাৰে ৱেডিং হওক শ্বুট হওক বা কণ্টেক্ট কৰিব পাৰে থেংক ইউ হেৰি নগলে হ'ল আৰু মোৰ সেইটোৱে ঠাণ্ডা আমাৰ ডেষ্টিনেশ্যনলৈ শ্বুটিং আমি খোজকাঢ়িব লাগিব সেই ওপৰলৈ
ধুমুহা আহিছে, ধুমুহা আমাৰ শ্বুটিঙৰ মাজত। ফুলৰ খোপা কওকচোন এতিয়া কিবা আপোনাৰ অভিজ্ঞতাটো। চকু মেলিব পৰা নাই, ধূলি সোমাইছে। শ্বুটিঙৰ মাজত দেখোন আপোনাৰ হেৰি আহিছে, ধুমুহা আহিছে। ইমান বেয়া কিয় হৈছে এইবোৰ বতৰ চতৰবোৰ? হা ব'লা খোজকাঢ়ি আহক। মজা বে এইটো বঢ়িয়া আহিছে দেই। মন আছে তোমাৰ? কাপোৰ চেঞ্জ কৰিম নে? তহঁতে শ্বুটিঙৰ মাজত আহিছে কচোন? ক'ত আহিছ তহঁতে? মৰমটো কৰি যা। এই শ্বুটিঙৰ মাজত তহঁতে ক'ত আহিছ? কি গৰমত কেনেকৈ আছে তহঁতে এইবিলাক পিন্ধি? এতিয়া আমাৰ ড্ৰোন উৰিব, ড্ৰোন। ইয়েছ ৰেকৰ্ড বঢ়িয়া আহিছে। ৱাইট যোৱা আহি থাকা আমাৰ এতিয়া শ্বুট চলি আছে আৰু ইফালে দি আছে বৰষুণ। চুলি বৰষুণত ভিজি গ'ল মোৰ, ফুলো বেয়া হৈ গ'ল। তোমাৰ অনুভৱ কোৱা। খেলা বহুত আছে। অনুভৱ সেইটো কৈছে, এইবোৰ বস্তুত খেলা বহুত আছে। অঁ, চবৰে অনুভৱটো লাগে। অনুভৱ ওলাই যাব। অনুভৱ লাগে। অনুভৱ কেনেকুৱা? অনুভৱ কেনেকুৱা বিকি? এই এইফালে এনেকে ঘূৰা, কলা হৈ গৈছা তুমি। অনুভৱটো কোৱা। বেয়া কিয়? মোৰ লগত শ্বুট কৰি ভাল লগা নাই। হা? আজি আমাৰ লগত অনুভৱ অহা নাই নহয়। তুমি কি BTS লৈ আছা? মই তোমাৰ লৈ আছো। BTS চলি আছে, মই লওঁ। সকলোৱে নিজৰ নিজৰ নামটো ক'ব এতিয়া। নমস্কাৰ অসমৰ ৰাইজসকল, মই নৱজিৎ শৰ্মা। অঁ, মই এটেণ্ডেন্সটো দিওঁ। নমস্কাৰ। ইন্ট্ৰডাকশ্যন এই দিব। কোৱা, ইন্ট্ৰডাকশ্যন দি দিয়া। নমস্কাৰ, মোৰ নাম প্ৰান্তিক শৰ্মা। প্ৰান্তিক শৰ্মা দেখোন। দিয়া তোমাৰ ইন্ট্ৰডাকশ্যনটো। মোৰ নামটো নয়নজ্যোতি ৰয়। নয়নজ্যোতি। নমস্কাৰ, মোৰ নাম ৰাকিব। মই আৰম্ভ কৰিছোঁ। দিয়া তুমি এতিয়া। হাই, মোৰ নাম বিকি। আমি ডিমিং আৰ্টিষ্টৰ পৰা আহিছোঁ আজি ফটোশ্বুট কৰিব। ফাইনেলি ক'লে যে ইয়ে ক্লেপ। মই কিবা এটা হয় আৰু কিবা এটা লৈছোঁ মই। এই মেনেজাৰ, মোৰ পাৰ্চনেল মেনেজাৰ ৰাইজ। আৰাম পাইছে। লোকেশ্যনটোৰ নাম কি হয়? এইটো লোকেশ্যনৰ নাম হ'ল কি? খামব্ৰুংগা মন্দিৰ। কি হয়? খামব্ৰুংগা মন্দিৰ। হাজো নেজানা লোকেশ্যনটোৰ নাম। আননোন লোকেশ্যন হাজো। কাকো নকওঁ আমি লোকেশ্যনৰ কথা। আৰু ঘাঁহবোৰ ইমান ধুনীয়া, মানে এনেকুৱা লাগিছে লাইট লুম টাইপ লাগিছে ন? টপ চিক্ৰেট ইয়াত মানে আমি ক'ব নোৱাৰোঁ, ৰিভিল কৰিব নোৱাৰোঁ। আই এম ছ' চৰি। আমাৰ এইজনী ৰাধা কৃষ্ণ দেশী গাৰ্ল। কিবা আছিলে? যোৱা তোমাৰ এক্টিং কৰা। ৰাইট চ' ৰাইজ, তাইৰ শ্বুটিংটো সেইফালে চলি আছে বাৰু। সেইফালে বঢ়িয়াকৈ শ্বুটিং চলি আছে, কিন্তু মই এতিয়া সেইফালে নুঠাওঁ আৰু, কাৰণ কি আপোনালোকক মই বেলেগ ধৰণৰ বস্তু দেখাম এতিয়া। বহুত চালে আপোনালোকে শ্বুটিং, এতিয়া চাওক মই যি চাই আছোঁ। এইটো হৈছে ভিউ পইণ্ট। এইটো কিন্তু অসমৰ ভিতৰতে আছে দেই, আমি কোনো মেঘালয়ত নাই, কিন্তু জেগাটো চাব পাৰোঁ।
চিম্বা যেতিয়া জন্ম হৈছিল লায়ন কিঙত সেই তাতে মানে সেইটো এটা উঠাই পেলাই নেকি হেৰি কৰিছিলে বস্তুটো এই তলত এনিমেলবোৰ আছিলে চিম্বা গৈছিলে এতিয়া আমি চেষ্টা কৰিম সেই চিম্বা জন্ম হোৱা জেগাটোত আমি যাব পাৰোঁ নে নোৱাৰোঁ বলক ভলকেনিক ৰক এইবোৰ ডাইনাছৰৰ যুগৰ পৰা আছে চাগে এতিয়া সেই চিম্বাৰ জেগাটো আপোনালোক কৈছিলোঁ যে সেই জেগাটোলৈ যাবলৈ চেষ্টা কৰোঁ এটা ইফালেদি কোনোবাই ফোনে কৰিলে দেখোন এটা ফোন লোকেশ্যন ইয়াৰ পৰা যদি পঢ়োঁ এতিয়া আমি একদম এণ্ডিঙলৈ আহি পালোঁ ভিডিঅ' শ্বুটৰ ভিডিঅ' নহয় ফটোশ্বুট ভিডিঅ' শ্বুট চব আৰু আজি চব হৈ আছে শ্বুটিং আৰু আমাৰ পেকআপ হ'ব এতিয়া আৰু মোৰ চুলি ৰাইজ চবে একদম 1 2 3 মজা আমি এতিয়া ড্ৰোনত বাই বাই কম এক জেনেৰা কৰিছিলোঁ অঁ এবাৰ আমাৰ ক্ৰছ কৰিব অঁ ৰেডি 1 কেৰা কি হৈছে জানা বতাহ কট সেইটো আহি আছে ও মা ভাল লাগিছে কিন্তু কিবা চাই গ'ল স্পীড আছে তাৰ বাহ বঢ়িয়া লাগছে উঠাই দিয়া ও মাই গড এনেকুৱা লাগিছে মোক কামুৰি দিব এতিয়া আমি ক'ত আহিছোঁ এইটো হাজোৰ জিলিকি ন হাজোৰ জিলিকি নে জিলিকি আমাৰ স্পন্সৰ দেখি দিয়া স্পন্সৰ or sponsor